লগতে আমাৰ ধুনুকাৰ তথা বৱাইন এৰ তেখেতৰ হাতত আমি অৰ্পণ কৰিবলৈ গৈছো। लगातार यहाँ के लोग प्रयासरत रहे हैं, हर एक सरकार से मांग करते रहे। आज जब उन्हें लगा कि यहाँ की सरकार जो है उस मांग को बीजेपी की सरकार पूरी नहीं करेगी, तब जाकर के उन्होंने हेमंत सोरेन जी को झारखंड में जिस तरह से वो सरकार चलाते आ रहे हैं और जिस तरह से वहाँ के लोगों को मांग पूरा कर रहे हैं, उनको लगा कि ये पार्टी अगर यहाँ हमारे साथ लड़ती है तो यहाँ का हक अधिकार दिलाने में मददगार साबित हो सकती है। और वही हमारा प्रयास है कि यहाँ लोगों को यहाँ का हक मिलना चाहिए। देखिए, एक सीधा सा बात है, जो संविधान की आप बात कर रहे हैं उसी संविधान के आधार पे यहाँ के लोगों के लिए हम बात कर रहे हैं। कोई देश से बाहर से आए हुए व्यक्ति यहाँ पे नहीं है जो कि यहाँ के माटी को सींच रहे हैं। अगर उसको आप अपना नहीं कहेंगे तो कौन से बाहर से आने वाले लोगों को आप अपना कहेंगे? अन्याय तो लगातार होता आ रहा है, क्योंकि जिस तरह से यहाँ के चाय बागानों के लोगों की घरों की स्थिति को हम लोग देख करके आए हैं, वो समझ में आता है। वो एक तरह से कहिए कि अन्याय नहीं, अन्याय से अगर भी ऊपर हम कहेंगे कि जानबूझकर लोगों को उस परिस्थिति में रखने का प्रयास किया जा रहा है, प्रताड़ित करने का प्रयास किया जा रहा है। देखिए, हमारा 15,000 की बात उन्होंने कही, जो अभी जो 250 रुपयों की बात थी, हमारे आने के बाद 30 रुपया आपका जाके जो वृद्धि हुआ, हमारे हेमंत जी ने कहा कि वही चीज़ को जो है हम लोग दोगुना करेंगे और यहाँ जो चाय बागानों में रह रहे लोग, उनकी जो मांग है उसको पूरा करने के लिए हम लोग काम करें। হয়, मैं प्रथमते সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। আজিৰ এই সভাত যিমান আমাৰ জয় ভাৰত পাৰ্টি আৰু JMMৰ সমৰ্থিত যিমান লোক আজি উপস্থিত হৈছে, তেওঁলোকক মই অন্তৰেৰে ৱেলকাম জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। যিহেতু বাধা বিঘিনি নেওচি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আজি উপস্থিত আহি এই কাৰ্যক্ৰম, এই সভা তেওঁলোকে সফল কৰিছে। কিয়নো আজিৰ তাৰিখত দেখা পোৱা যায় যিসকল বিৰোধী দল BJPয়ে হওক BPFয়ে হওক, তেওঁলোকে টকা 500 দি পেলাই, হাজিৰা দি পেলাই আজি মানুহ সমাগত কৰে। কিন্তু আজিৰ তাৰিখত মই গৰ্ব অনুভৱ কৰিছোঁ যে আমাৰ যিসকল পাব্লিক, যিসকল আমাৰ ভোটাৰ্ছ আছে, তেওঁলোকে কোনো টকা পইচাৰ প্ৰলোভনেৰে ইয়াত অহা নাই। নিজৰ অধিকাৰ আৰু নিজৰ অধিকাৰৰ বাবে তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে। বাইদেউ, মন্ত্ৰী চৰণ বৰাই এটা হিচাপ কৰিছে যে 1,20,000 মাজবাট সমষ্টিত তেওঁ পাব আৰু অকল 20,000 আপুনি পিতে ৰখা বাৰলা আপুনি পাব বুলি কৈছে, JMMে পাব বুলি কৈছে। 20,000তে সীমাবদ্ধ থাকিব। আপোনাৰ এইটো কি ক'ব চৰণ বৰাই? তেওঁ ৰৌতা সমষ্টিত 50,000, পাঁচনৈ চেৰপাংগত 45,000, ধনচিৰি সমষ্টিত 15,000, মুঠ 1,10,000 ভোট পাই তেওঁ জয়যুক্ত হৈ মন্ত্ৰী হ'ব। বাইদেউ কি ক'ব এতিয়া? সেইটো 9 তাৰিখে ডিচাইড হ'ব, কিন্তু মই আজিৰ তাৰিখত কম আমি জয়ী হ'ম। আজি জয় ভাৰত পাৰ্টি আৰু JMM পাৰ্টিয়ে হৈ ইয়াতে আমি এই মাজবাট সিটটো দখল কৰিম, কিয়নো আমাৰ ইয়াতে সাইলেন্ট ভোটাৰ্ছ আছে। কি ক'ব বাইদেউ, এইবাৰ কেনেধৰণৰ হ'ব বা কিমান শতাংশ ভোট পাব আপুনি আদিবাসী সম্প্ৰদায়ৰ? আপুনি যিহেতু প্ৰয়াত এগৰাকী মহান ব্যক্তিৰ পত্নী আৰু এই JMM দলৰ প্ৰাৰ্থী, কি ক'ব কিমান ভোট? আমি 90% পাম। 90% বাগানত আপুনি হেৰি কৰিছে, বাকী সাইডটো কেনেধৰণৰ আপুনি অৰ্গেনাইজ কৰিছে? হয়, আমি প্ৰচাৰ চলাই আছোঁ আৰু বহুতখিনি আমি সঁহাৰি লাভ কৰিছোঁ আজিৰ তাৰিখত। আৰু ৰৌতা সমষ্টি, ধনচিৰি সমষ্টিত কৰিছোঁ, তাতেও আমাৰ ৱৰ্কাৰ আছে। আমাৰ কেনেকুৱা ধৰণৰ হেৰি পায়? নন আদিবাসীখিনিও আমাক সঁহাৰি জনাইছে, কিন্তু তেওঁলোকে অপেনলি আমাৰ লগত অহা নাই, কিন্তু আমাক সমৰ্থন কৰিছে। একেখন ভাৰতবৰ্ষৰ অন্য ৰাজ্যত আদিবাসীক কি কয় ST পাইছে, কিন্তু অসমৰ আদিবাসী আজিলৈ ST পোৱা নাই। আজি 80 বছৰ হ'ল ভাৰত স্বাধীন হোৱা। বাইদেউ, হয়, সেইকাৰণে আমি যুঁজিছোঁ, কাৰণ এইটো ৰাজনৈতিক ক্ষমতা যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে আমি এই উৎপীড়ন আৰু এই ষড়যন্ত্ৰৰ বলি হৈ থাকিম। গতিকে ৰাজনৈতিক ক্ষমতা যেতিয়া আমাৰ হাতত আহিব, আমি সেই অধিকাৰ নিশ্চয় পাম। সমৰ্থন বড়ো জনগোষ্ঠী আছে, সংখ্যালঘু মানুহ আছে ৰৌতা আৰু ধনচিৰি, হয়, কেনেকুৱা ধৰণৰ সমৰ্থন? সংখ্যালঘুখিনি আমাৰ লগত আছে, আৰু যিখিনি মাইনৰিটি, যিখিনি খ্ৰীষ্টিয়ান সম্প্ৰদায় ক'ব বা যিখন আদাৰ কাষ্ট আছে, তেওঁলোকেও জ্বলা যন্ত্ৰণাত ভুগিছে আজিৰ তাৰিখত। যিহেতু তেওঁলোকেও পৰিৱৰ্তন বিচাৰিছে আৰু মাজবাট সমষ্টিত তেওঁলোকে এটা নতুন মুখ তেওঁলোকে বিচাৰিছে, আৰু মহিলা কেণ্ডিডেট হিচাপে মোক সকলোৱে আদৰণি জনাইছে। বহুত MLA MP আছে বাইদেউ, পল্লৱ লোচন দাস আছে, ৰামেশ্বৰ তেলী আছে, পৱন সিং ঘাটোৱাৰ আছে, ৰামেশ্বৰ ধানোৱা, সকলোবিলাক আছে, সঞ্জয় কিষাণ আছে। তেওঁলোকে একো কৰিব পৰা নাই। আপুনি কি কৰিম বুলি ভাবিছে বাইদেউ?
হয় যেতিয়া আমি যেতিয়া স্বতঃস্ফূৰ্তভাৱে আমি নিজস্বভাৱে আমি যেতিয়া যুঁজ দিবলৈ আগবাঢ়ি আহিছোঁ তেতিয়াহ'লে আমি যেতিয়া ৰাজনৈতিক পাৱাৰ আমাৰ হাতত আহিব তেতিয়া আমি পৰৱৰ্তী সময়ত সেই হিচাপে আমি আগবাঢ়ি যাম